নমস্কাৰ, মোৰ নাম কিতাৰ্থ বৰুৱা। তোমাৰ ৰাজ্যখনৰ নাম কি? অসম। অসমৰ ৰাজধানী? দিছপুৰ। অসমৰ জাতীয় উৎসৱ কি? বিহু। অসমৰ জাতীয় প্ৰতীক? এটা সিং থকা গড়। অসমৰ জাতীয় সংগীত কি? মই আপোনাৰ দেশ। অসমৰ মুখ্যমন্ত্ৰী? সৰ্বানন্দ সোণোৱাল। অসমৰ স্বাস্থ্যমন্ত্ৰীৰ নাম কি? হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজ্যপাল কোন? জগদীশ মুখী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। অসমৰ মুঠ জিলা কিমানখন? 20 অসমৰ মুঠ জিলা কিমানখন? 33 খন। আমাৰ দেশখনৰ নাম কি? ভাৰত। ইংৰাজীত কি বুলি কয়? ইণ্ডিয়া বুলি কয়। ভাৰতৰ মুঠ ৰাজ্য কিমানখন আছিল? 29 খন। ভাৰত কেতিয়া স্বাধীন হৈছিল? 15 আগষ্ট 1947। কেপিটেল অফ ইণ্ডিয়া কি? নিউ দিল্লী। প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? নৰেন্দ্ৰ মোদী। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কি? নামনাথ কোবিন্দ। গভৰ্ণৰ অফ RBI? অজিত পাটিল। ভাৰতৰ সংবিধান কোনে লিখিছিলে? ভাৰতৰ সংবিধান কোনে লিখিছিলে? B.R. আম্বেদকাৰ। ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কোন? নৰেন্দ্ৰ মোদী। ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? জৱাহৰলাল নেহৰু। আমাৰ নেশ্যনেল এনিমেল কি? টাইগাৰ। নেশ্যনেল বাৰ্ড? পিকক। নেশ্যনেল ফ্ৰুইট? মেংগো। নেশ্যনেল ফ্লাৱাৰ? লোটাছ। নেশ্যনেল স্পৰ্ট? হকি। নেশ্যনেল লেংগুৱেজ? হিন্দী। নেশ্যনেল ট্ৰি কি? বাৰান্তি। নেশ্যনেল ৰিভাৰ? ভিন্দি। নেশ্যনেল ৰিভাৰ? গংগা। নেশ্যনেল ফ্লেগ? তিৰংগা। নেশ্যনেল কাৰেঞ্চি কি আমাৰ? ৰূপী হয়। নেশ্যনেল এন্থেম কি আমাৰ? জন গণ গণ। নেশ্যনেল চং কি? বন্দে মাতৰম। নেশ্যনেল এন্থেম কোনে লিখিছিলে? বি. নেশ্যনেল এন্থেম কোনে লিখিছিলে? জন গণ মন? ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত আমাৰ নেশ্যনেল এমব্লেম কি আমাৰ? অগস্তম্ভ। আমাৰ পৃথিৱীৰ ভিতৰত ডাঙৰ মহাদেশখনৰ নাম কি? এছিয়া মহাদেশ। পৃথিৱীৰ ভিতৰত সৰু মহাদেশখনৰ নাম কি? ভেটিকান। পৃথিৱীৰ ভিতৰত সৰু মহাদেশখনৰ নাম? অষ্ট্ৰেলিয়া মহাদেশ। পৃথিৱীৰ ভিতৰত ডাঙৰ দেশখনৰ নাম কি? ৰাছিয়া। পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম কি? পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম কি? সৰু দেশখনৰ নাম অষ্ট্ৰেলিয়া। পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম কি আছিল? পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম? অষ্ট্ৰেলিয়া। মহাদেশ সোধা নাই মই। পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম কি আছিল? এছিয়া মহাদেশ। পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম কি? কি আছিলে পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম? অষ্ট্ৰেলিয়া। দেশ সুধিছো নে মহাদেশ? অষ্ট্ৰেলিয়া মহাদেশখন মহাদেশহে, সৰু মহাদেশ। পৃথিৱীৰ ভিতৰত সৰু দেশখনৰ নাম কি আছিলে? ভেটিকান চিটি। তেবাৰে ভেটিকান চিটি বতো খং উঠে যেন ভেটিকান চিটি ক'লেও। দেশখনৰ নাম সুধিলে ভেটিকান চিটি, মহাদেশ সুধিলেহে অষ্ট্ৰেলিয়া মহাদেশ ক'ব লাগে। পৃথিৱীৰ ভিতৰত ওখ শৃংগটোৰ নাম কি? মাউণ্ট এভাৰেষ্ট। কোন দেশত অৱস্থিত? নেপাল যায়। মাউণ্ট এভাৰেষ্ট কিমান ওখ? উচ্চতা কিমান মাউণ্ট এভাৰেষ্টৰ? বহুত ওখ। কিমান কচোন? ডাঙৰ। কিমান ক? কিমান ওখ? 8,848 মিটাৰ। ভাৰতৰ ভিতৰত ওখ শৃংগটোৰ নাম কি? মাউণ্ট এভাৰেষ্ট। ভাৰতৰ ভিতৰত ওখ শৃংগটোৰ নাম? ভাৰতৰ ভিতৰত ওখ শৃংগটোৰ নাম কি? 8,000। ভাৰতৰ ভিতৰত ওখ শৃংগটোৰ নাম কি? কাঞ্চনজংঘা। বহুত ওখ। ভাৰত কোন মহাদেশত অৱস্থিত? নেপাল। ভাৰত কোন মহাদেশত অৱস্থিত? ভাৰত কোন মহাদেশৰ অন্তৰ্গত? ভাৰত কোন মহাদেশৰ অন্তৰ্গত? এছিয়া মহাদেশ। পৃথিৱীৰ ভিতৰত ডাঙৰ মহাসাগৰখনৰ নাম কি? প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি কচোন? মুনটো। মুনটোক কি বুলি কয়? চন্দ্ৰ।